নমস্কাৰ বন্ধুসকল আজি মই ৰাস্তাৰে গৈ থাকোঁতে গুৱাহাটীৰ নতুন এয়াৰপৰ্টটো দেখিলোঁ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো দেখি ইমান ধুনীয়া লাগিছে মই ভিডিঅ'টো নকৰাকৈ মই থাকিব নোৱাৰিলোঁ দেখিছেনে কিমান বিশাল আৰু কিমান ডাঙৰ হয় ৰাস্তাবোৰ কিন্তু বহুত ডাঙৰ বনাইছে দেখিছেনে ইয়াত আপোনাৰ সাৰ্ভিছ ৰোডৰ পৰা ইত্যাদি কৰি গোটেইখিনি মানে বনোৱা গৈছে এইটো হৈছে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটোৰ এটা নতুন ৰূপ ৰাস্তাৰ পৰা ইয়াৰ আধুনিক ডিজাইনটো একদম স্পষ্টকৈ দেখা গৈছে এয়াৰপৰ্টটো যদি ৰূপটো দিয়া গৈছে ন এই ৰূপখনৰ দ্বাৰা মানে ইণ্টাৰনেশ্যনেল লুকটো অলপ বেছিকৈ আহিছে আপোনালোকে চাওকচোন ভালদৰে এয়াৰপৰ্টটো যিমানে ওচৰলৈকে যাই আছোঁ সিমানে আচৰিত হৈছোঁ মানে ইমান ধুনীয়া লাগিছে আমাৰ ভাবা নাছিলোঁ যে অসমত কেতিয়াবা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'ব বুলি শুনা পাইছোঁ যে বছৰি মানে ইয়াত 12 নিযুত মানুহ মানে আৰু পেচেঞ্জাৰ অহা যোৱা কৰিব পাৰে এতিয়া আৰু ভিৰৰ চিন্তা নাই যিটো আগতে পুৰণি মানে এয়াৰপৰ্টত ভিৰ হৈছিল সেইটো ভিৰ মানে এতিয়া এইটো এয়াৰপৰ্টত আপোনালোকে দেখিবলৈ নাপায় আৰু আমিতো আৰু ফ্লাইটত নাযাওঁ দিয়কচোন তথাপিও আৰু কিবা যিখিনি জানো সেইখিনি কৈছোঁ এই এয়াৰপৰ্টটো যদি আপোনালোকে দেখিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব